নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, দুটা কচু লৈছোঁ, দুটা বইল হ'বলৈ দিছোঁ, আৰু এয়া লৈছোঁ ৰঙালাও আগ আৰু আলু। আজি সম্পূৰ্ণ নিৰামিষ আৰু এনেকৈ চিম্পুলকৈ ভাত এসাঁজ বনাইছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া পিঁয়াজ দিছোঁ আৰু জলকীয়া দিছোঁ। এইখিনি ৰঙালাও আগখিনি মই ভাজি লওঁ। একো মছলা ব্যৱহাৰ কৰা নাই, সাধাৰণভাৱে ভাজিছোঁ। ৰঙালাও আগ স্বাস্থ্যৰ কাৰণে বহুত ভাল, নিশ্চয় আপোনালোকে জানে। ৰঙালাও গুটিতকৈ আগত বেছি ভাল। এয়া মিক্স দাইল বনাইছোঁ, দেখিছেনে, মচুমাহ, মাটিমাহ এনেকৈ মিক্সকৈ বনাইছোঁ। মাটিমাহকেইটা মই তিয়াই দিছোঁ, অলপ বাকলি গুচাইছোঁ, গোটেইখিনি ভালদৰে বাকলি গুচোৱা নাই। এইখিনি মই বইল হ'বলৈ দিছোঁ, পিছত তেল মাৰি ল'ম। এয়া কচুখিনি যে লৈছিলোঁ, সেইখিনি এতিয়া মই পিটিকা বনাওঁ। তাৰ বাবে মই নিমখ অকণমান দিছোঁ আৰু দিছোঁ এয়া শুকান জলকীয়া, পিঁয়াজ দি তেল মই ভাজি লৈছোঁ, আৰু ওপৰতে অকণমান পকা তেল দি দিছোঁ। এনেকৈ লাডু বনাই লৈছোঁ। কচু পিটিকা খাই খুব ভাল লাগে, নহয়নে? এয়া চিম্পুলকৈ বনোৱা মোৰ ভাত সাজ ৰেডি হৈ গ'ল। এয়া দিছোঁ টেঙা, এয়া দি কিনে মাটিমাহ আৰু মচুমাহ যি মিক্স দাইল বনাইছিলোঁ সেয়া লৈছোঁ, আৰু লৈছোঁ এয়া টেঙামৰা পাত দি বনোৱা মচুৰ দাইল আৰু কচু পিটিকা আৰু ৰঙালাও আগ ভাজি, আৰু এয়া লৈছোঁ কুন্দুলি বইল কৰিছোঁ। বইল কৰি তাৰপৰা অকণমান ফ্ৰাই কৰি দিছোঁ, নিমখ হালধি সানি অকণমান ফ্ৰাই কৰি দিছোঁ। এনেকৈ নিৰামিষকৈ এনেকৈ খায়ো খুব ভাল লাগে, নহয়নে? যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব।